Hi everyone, hi সকলোকে নমস্কাৰ জনাইছো মমি ইন্দ্ৰ ব্লগৰ অন্য এটা ভিডিঅ'লে মই আজি দুদিন ধৰি ভিডিঅ' দিব পৰা নাছিলো অকনমান বাহিৰলৈ গৈছিলো এইভাবে ভিডিঅ' কৰা নহল বাৰু জানো আজি মই ৰাতিৰ পৰা ভিডিঅ'টি ষ্টাৰ্ট কৰিছো আৰু মই ষ্টাৰ্ট কৰিছো পাকঘৰৰ পৰাই গতিকে এতিয়া প্ৰায় বাজিলে 9:30 আৰু মই ভাত বনাব আহিলো পাকঘৰলৈ দিনটো অকনমান ব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলো গতিকে এতিয়াৰ পৰা মই ভিডিঅ'টি ষ্টাৰ্ট কৰিছো আপোনালোকে সকলো ভিডিঅ'টি চাব ভিডিঅ'টি ভাল পালে লাইক কমেন্ট শেয়াৰ লগতে চেনেলটি সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যোন নতুনকৈ আহিছে তেওঁলোকেও ভিডিঅ'বিলাক চাব আৰু মৰম দিব আশীৰ্বাদ কৰিব যাতে মোৰ চেনেলটি আগবাঢ়ি যায় গতিকে আজি মই এতিয়াৰ পৰা ভিডিঅ'টি ষ্টাৰ্ট কৰিছো আপোনালোকক এতিয়া কি দেখাব পাৰো নাজানো বাৰু তথাপিও মই অকণমান কিবা কিবি বনাম এইখিনি আপোনালোকক দেখাম বাৰু আৰু আজি মা ঘৰত নাই গতিকে মা নাথাকিলে একেবাৰে খালি লাগে ভাল নালাগে কাৰণ সন্ধিয়া সময়ত যেটা আমি দুটা একেলগে থাকো বা পাকঘৰটো দুটা একেলগে আহো গতিকে ভাল নালাগে মা থাকিলে আৰু মই আপোনালোকক কথা এটা কওঁ যে মোৰ মাও এটা চেনেল খুলিছে গতিকে মই চেনেলটো আপোনালোকক সকলোকে মই মোৰ ডেসক্ৰিপচনত দিম বাৰু আৰু গতিকে মোৰ মাকো চেনেলটো আগবঢ়াই লৈ যাত আপোনালোকে সহায় কৰিব আৰু মাও বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক দিব বাৰু কাৰণ মাৰ কন্টেন্টবিলাক বেলেগ অকমান মা যেহেতু শিক্ষকতা কৰে গতিকে তেওঁ অকমান শিক্ষণ পদ্ধতিৰ ওপৰতো দিব বা ৰন্ধন প্ৰণালীত আৰু বিভিন্ন ধৰণৰ কিছুমান টপিকৰ ওপৰত ভিডিঅ' দিব আপোনালোকে সকলো মাৰ ভিডিঅ'বিলাকো চাব মোৰ ভিডিঅ'বিলাকো চাব আৰু গতিকে এতিয়া আহকচোন বাৰু ভিডিঅ'ত মই কি দেখাব পাৰো আপোনালোকক দেখাই যাওঁ চাই যাই থাকিব এতিয়া মই আজি বনাবলৈ ওলাইছো ব্ৰইলাৰৰ মাংস আৰু মই ইয়াতে কি দিছো একেবাৰে সিম্পলকৈ বনাম তথাপি আপোনালোকক দেখাও বুলি ভাবিছো এয়া মই তেল দিয়াৰ পিছত আদা নহৰু তেজপাত শুকান জলকীয়া পিঁয়াজ আৰু ইয়াতে মই দিলোঁ মিট মছলা আৰু এতিয়া মই ইয়াতে দিম অকণমান জিৰা আৰু এইখিনি মই প্ৰথমতে ভাজি ল'ম আৰু মাংসখিনি মই আচলতে যেহেতু ব্ৰইলাৰৰ মাংস গতিকে খোৱাটো ইমান স্বাস্থ্যৰ পক্ষে ভাল নহয় আমি সকলোৱে জানো তথাপিও মই আচলতে ব্ৰইলাৰৰ মাংসটোৱেই ভাল পাওঁ এয়া মই ইয়াতে অকণমান জিৰাও মিক্স কৰি দি আছোঁ ইয়াতে এয়া জিৰাও দি দিলোঁ এয়া আৰু এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লওঁ মানে মছলাখিনি অকণমান সিজি যোৱালৈকে মই কি কৰিম মই ভাজি ল'ম মছলাখিনি মই ভাজি ল'ম আৰু এনেকৈ মই আচলতে মাংস বনালে এনেকৈ বনাওঁ মই বাৰু ইমান মাংস নবনাওঁ কাৰণ মা থাকিলে মোৰ মাংস বনোৱা তেনেকৈ নহয় তেওঁৱে বনায় গতিকে আজি যিহেতু মা নাই তথাপিতো বনাওঁ বুলিয়ে ভাবিলোঁ আৰু এনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ আৰু মই ইয়াতে অকণমান পানী এড কৰি দিম পানীটো মই এইকাৰণে দিম যাতে মছলাখিনি তলত নালাগে অকণমান মই পানী দিছোঁ যাতে মছলাখিনি গোন্ধটো ইয়াতে ধুনীয়াকৈ থাকি যায় আৰু মছলাখিনি সিজি যায় এয়া মই ক'লোৱে আপোনালোকক কি দিলোঁ আৰু অকণমান পানী দিম মই এতিয়া মছলাখিনি সিজি যাব আৰু মছলাখিনি আধা সিজা হওঁতে মই হালধি দি লৈছোঁ হালধিৰ পৰিমাণটো যাক যিমান লাগে এতিয়া মই হালধিখিনিও ইয়াতে দি লৈছোঁ আৰু এতিয়া মছলাখিনি মই অকণমান সিজিব লাগিব এয়া মই মাংস ভাজি আছোঁ এতিয়া আৰু এইফালে মই দি লৈছোঁ পানী গৰম হ'ব দিছোঁ আৰু এনেকৈ মই বনাই আছোঁ কাৰণ যিহেতু ব্ৰইলাৰৰ মাংস অকল ময়ে খাম আৰু মাহঁত যিহেতু নায়ে মা ভাইটি নাই বাৰু কাৰণে এইখিনি মাংসই বাৰু বনাই আছোঁ বেছি নহয় অকণমান মাংস আৰু মইনো ভাত বনাই থাকোঁতে কি মোৰ কাম ওলাই পাকঘৰত এইবিলাক আপোনালোকক দেখাইছোঁ এতিয়া বাচন ধোৱা পৰ্ব তাৰপিছত মই মাংস ভাজি আছোঁ এতিয়া আৰু
মই আপোনালোকক মাংসৰ কালাৰটো দেখাওঁ বাৰু এয়া মাংস এতিয়া ভাজি আছোঁ এয়া মাংস ভাজি আছোঁ আৰু মাংস থাকিলে যিহেতু বেলেগ একো বনোৱা নাযায় গতিকে অকণমান চিম্পুল ভাজি এখন কৰিছোঁ আৰু মাংস গতিকে আপোনালোকে ভিডিঅ'টো চাই যাই থাকিব চাই যাই থাকিব আৰু কালিৰ পৰা ভিডিঅ' কৰা নহ'ল মোৰ গাটো ইমানে বেছি বেয়া হ'ল মই ভাতখিনি দিবও নোৱাৰিলোঁ গতিকে মই আপোনালোকক বনোৱাখিনি শেষ কৰি দেখাব নোৱাৰিলোঁ যাৰ বাবে মই দুখিত বাৰু যা নহওক এতিয়া দিনটোৰ ব্যস্ততাৰ অন্তত অকণমান বহিছোঁ এতিয়া প্ৰায় সন্ধিয়া হ'বৰে টাইম হ'ল আকৌ চাকি বন্তি দিয়া গোটেইখিনি ঘৰৰ কাম বন থাকেই বাৰু যা নহওক তথাপিও কেমেৰাটো এতিয়াই হাতত তুলি লৈছোঁ ৰাতিপুৱাৰ পৰা সময় পোৱা নাছিলোঁ ভালদৰে আৰু গাটো ইমান বেছি ঠিক নহয় যাৰ বাবে মোৰ মনটোও যোৱা নাছিল আৰু এতিয়া অকণমান বহিছোঁ এয়া অকণমান কাপোৰ চাৰ্ফত দিব লগা আছিল এতিয়া কাপোৰখিনি ভাবিছোঁ চাৰ্ফত দি থওঁ আৰু ৰাতিপুৱালৈকে কাপোৰখিনি ধুই দিম এতিয়া মই এয়া আমাৰ টিকলা আমাৰ মৰম সৰু খুৰাৰ ল'ৰা আগৰ ভিডিঅ' এটাতো মই আপোনালোকক দেখাইছিলোঁ এতিয়া সি ডাঙৰ হ'ল আৰু এইখন গেটেৰে সি আমাৰ ঘৰলৈ অহা যোৱা কৰিব পৰা হ'ল আৰু এয়া এইটো বাটেৰে দৰজাখন খুলি সি ৰাতিপুৱাৰ পৰাই বেছিভাগ সময় মোৰ লগতে থাকে আৰু এতিয়াও সি মোৰ লগতে আছে গতিকে এনেকৈ ভাল লাগিছে বহি কাৰণে আপোনালোকক এই পৰিৱেশটো দেখাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাই থাকিব আহি পালোঁ আহি পাই ভৰিয়াত চৰিয়াত ধুই এতিয়া আকৌ দুপৰীয়া ভাতত পাকঘৰত সোমাইছোঁ গতিকে তাৰ পৰা আহি থাকোঁতে আৰু নেদেখালোঁ আপোনালোকক এতিয়াই লগ পালোঁ আৰু এতিয়া মই ইয়াত চাহ বনাইছোঁ আৰু এফালে দালি বনাই আছোঁ বাৰু সেইফালে মোৰ ভাতকেইটা
হ'ল আৰু এটা বস্তু বনাম আজি এয়া বকলি আৰু আলু ভাজি দিম এনেকৈ দুপৰীয়া ভাত আৰু বেঙেনা আছে বেঙেনাখিনি অকণমান পুৰিম বাৰু গেছতে এনেকৈ দুপৰীয়া ভাতৰ যা যোগাৰ কৰি আছোঁ আৰু এতিয়া আজি ভিডিঅ'টি ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকে সকলোকে লগ পাম আজিলৈ বাই বাই সকলোৱে ভালে থাকক সুস্থ থাকক আৰু মোক আগৰ ভিডিঅ'ত মৰম দিয়াৰ দৰে এই ভিডিঅ'টিত আপোনালোকে সকলোৱে যেন মৰম দিয়ে গতিকে আজিলৈ ইমানতে এৰিছোঁ বাই বাই